থকা সকলোকে আন্তৰিক শ্ৰদ্ধাৰ সেৱা জনাইছোঁ। আচলতে বহুত দূৰৰ পৰা আহিছোঁ, একদম যোৰহাটৰ পৰা আহিছোঁ। ককাইদেউ টুটুদাই নিমন্ত্ৰণ জনালে আৰু ইয়াতে সকলোখিনি চিনাকি মানুহ, উত্তম চিনাকি। আপোনালোক সকলোকে এনেকৈ দেখি খুব বেছি ভাল লাগিছে। আৰু কোনোবাই চিনি পাইছে জানো মোক? ছাৰ কোনোবাই চিনি পাইছে যদি এটা চিঞৰ লাগে জোৰছে। ধন্যবাদ। আজি কেইদিনমানৰ আগত এটা বিয়ানাম গাইছিলোঁ অসমবাসী ৰাইজে, হয়তো আপোনালোকে মৰম দিছে মোক, এই চেগতে আপোনালোকক ধন্যবাদ জনাইছোঁ। নাচিবৰ পৰা গীত গাব লাগিব, মই বিহু গাম আৰু ধুনীয়া ধুনীয়া গীত গাম আপোনালোকৰ আগত। কিন্তু সদ্যহতে যিহেতু বিয়া আৰু ভণ্টিলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ সমূহ পৰিয়ালবৰ্গলৈ শ্ৰদ্ধা জনাইছোঁ। আৰম্ভণি কৰিছোঁ অকণমান বিয়া নামেৰে, তাৰপিছত আকৌ বিহু গাম, যুদ্ধ গাম, কণে গাম, সেই গাড়ীৰ গাম। আৰম্ভণি কৰিছোঁ। এটা উলিলে ভাল লাগিব, দিব পাৰিব কোনোবাই? মহিলাবিলাকে দিলে ভাল লাগিব। এই বাইদেউ উলি দিব, এটা হাত চুপি লাগে। এদিন নিজেও এখন বেলেগ ঘৰলৈ যাবগৈ লাগিব, গতিকে অনুভৱটো কৰিব লাগে। আহিছে বহিছে বাইদেউ গৈ আছে লাহে লাহে কৰি বুটিয়ে জগা উঠাচোন মাজৰি অলংকাৰ নিপিন্ধো রামচন্দ্র রামচন্দ্র অলঙ্কার ছোৱালীবিলাক ল'ৰাতকৈ বেছি মৰমৰ হয় ঘৰখনৰ। মোৰ ঘৰতো বাইদেউ আছিলে, গতিকে বাইদেউক যেতিয়া বিদায় দিয়া হৈছিলে মা দেউতাৰ চকু পানী বৈ আহিছিলে। আৰু এইখন ঘৰ যিজনী ছোৱালী আছিল এদিন বিদায় দিব, তেতিয়া মাক দেউতাক যিসকলৰ মৰমৰ ককায়েক থাকিলে ভায়েক থাকিলে তেওঁলোকৰ মনত এটা সৃষ্টি হ'ব, অনুভৱ হ'ব। সেই অনুভৱ কৰাবলৈ অকণমান গাইছোঁ, তাৰপিছতে মই নাচিব পৰা গীত গাইছোঁ। ধাননি পথাৰ ধানৰে ৰাখকচোন দেউতা দুদিনমান ৰাখি
ধন্যবাদ আচলতে বিয়া নামে সকলোকে আৱেগিক কৰি তোলে গতিকে বহুত বেছি দুখ দিবলৈ মন নাই ইমান দূৰণিৰ পৰা আহিছোঁ অথনিৰ পৰা ইমান ধুনীয়াকৈ নাচি আছে আপোনালোকে অকণমান মোৰ লগতো নাচি দিলে মই খুব আনন্দ হ'ম ঠিক আছে দাদা একেলগে বিহু গাইছোঁ তাৰপিছত আকৌ